বজতি বৰুৱাৰ ছোৱালী মই পাপা কামখিনি ল'বলৈ বিচাৰিছোঁ মই প্ৰথমবাৰ কৰিছোঁ তাত যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আইলা মোৰ ভাইটি দেই আজি শহীদ কনকলতা ঘৰ জেঠা ঘৰলৈ যাম বলক শহীদ কনকলতাৰ বিষয়ে আমি জানি আহোঁ কনকলতা জেঠা ঘৰলৈ বেছি দূৰ নহয় যেতিয়া আমি আজি এই চাইকেলখনতে যাম বলক আহি আছো বলক আহি আছো আমি কনকলতাৰ প্ৰতিমূৰ্তি চাওঁ এয়া কনকলতাৰ প্ৰতিমূৰ্তি লহৰ বাবে মই আহিছোঁ লাই মুৰি দিশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰ পূৰ্ব দিশত সোণালী অসম গৌৰৱী চিঞৰোঁ জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম জানিবলৈ যাওঁ তাতে কৈ দিওঁ ওয়েলকাম টু দিব্যজ্যোতি ব্লগছ হেল্ল' ফ্ৰেণ্ড ৱেলকাম টু দিব্যজ্যোতি ব্লগছ এয়া চাব পাইছে কনকলতা প্ৰতিমূৰ্তি হয় আপোনালোকে নিশ্চয় চিনি পায় শ্বহীদ কনকলতা ব্ৰিটিছৰ সৈতে যুঁজি তেখেতে প্ৰাণ ত্যাগ কৰিছিল গহপুৰ থানাৰ সন্মুখত লগতে উইথ মুকুন্দ কাকতি বলক তেখেতৰ বিষয়লৈ সবিশেষ জানিম কনকলতা শ্বহীদ কোন আছিল কিমান চনত জন্ম হৈছিল কিমান চনত আন্দোলন কৰিছিল গোটেইখিনি সবিশেষ জানিম গতিকে বলক মোৰ ছোৱালীও আছে খুৰাৰ পিতেক ভতিজাও আছে বলক গোটেই চবে একেলগে যাম নহয় জানো বলক হেল্ল' ফ্ৰেণ্ড এয়া চাওক গহপুৰ বৰঙাবাৰী অঞ্চল গেটখন নিশ্চয় চিনিব পাৰিছে মা কল্যাণী থানলৈ যোৱা গেট এখন ইয়াতে জন্মগ্ৰহণ কৰিছিলে শ্বহীদ কনকলতা বলক তেখেতৰ ঘৰলৈ যাওঁ নহয় জানো হেল্ল' ফ্ৰেণ্ড শ্বহীদ কনকলতা এখন ঘৰতে জন্মগ্ৰহণ কৰিছিলে বলক কথা পাতোঁগৈ হেল্ল' ফ্ৰেণ্ড এয়া চাওক কনকলতাৰ সবিশেষ বস্তু এই কনকলতা জাতীয় পৰিষদে দিয়া এখেতৰ লগত মই পৰিচয় কৰি দিছোঁ এখেতে হ'ল কনকলতাৰ কনিষ্ঠ ভাতৃ খুৰা আপোনাৰ নামটো কালীচৰণ বৰুৱা এখেত কনকলতাৰ কনিষ্ঠ ভাতৃ কালীচৰণ বৰুৱা তেখেতৰ শাৰীৰিক অসুস্থ গতিকে তেখেতৰ লগত বিশেষ কথা পাতিব নোৱাৰোঁ বেলেগৰ লগত কথা পাতিব পাৰোঁ নেকি অলপ চাওঁ হেল্ল' ফ্ৰেণ্ড দেখিব পাইছে এইগৰাকী কনকলতাৰ ভতিজাক বিষয়টো মই ইমান ভালকে কিন্তু মই জেঠাইৰ ওপৰত যিখন চিনেমা কৰিছিলে তাত মই চৰিত্ৰ এটা কৰিছিলোঁ গতিকে তেনেকেই মানে এটাচমেণ্টটো জেঠাইৰ লগত বহুত নাপালেও মানে এটাচমেণ্টটো তেনেকেই আমাৰ মানে এতিয়াও আছে মানে 1924 চনত 22 ডিচেম্বৰত তেখেত জন্ম হৈছিল ন গতিকে তথাপিতো বাইদেউক লগ পাই ভাল লাগিলে বাইদেউ নমস্কাৰ বাইদেউক লগ পাই ভাল লাগিলে ঠিক আছে এখেতো যাব ওলাইছে আৰু সবিশেষ জানিব চেষ্টা কৰিম বাৰু 24 চনৰ 22 ডিচেম্বৰ জন্ম আৰু 1942 চনৰ 20 ছেপ্টেম্বৰ তেখেতে গহপুৰ থানাৰ পৰা স্বাধীনতা সংগ্ৰামত গৈ
মৃত্যুবৰণ কৰে, গৰ্ভধাৰণ মৃত্যুবৰণ কৰে। শ্বহীদ হৈ তেখেতে দেশৰ কাৰণে বহুত যুঁজিলে। সেয়া সকলোৱে গম পাইছে, অসমৰ ৰাইজে গম পাইছে, ভাৰতবৰ্ষত তেওঁ অতি বিখ্যাত সিদিনা এয়া 2020 চনৰ জানুৱাৰী 17 জানুৱাৰীতে উৰিষ্যাত তেওঁক সম্বৰ্ধনা জনাবৰ কাৰণে আমাক নিমন্ত্ৰণ কৰে আৰু সেই এখন নেতাজী সুভাষ চন্দ্ৰ বসুক এখন ট্ৰফি প্ৰদান কৰে আৰু তাত গৈ মোৰ ল'ৰাই সেই ট্ৰফি গ্ৰহণ কৰে। সেয়াই আৰু এনেকৈ চলি আছোঁ আৰু ৰাইজৰ লগত মিলি আৰু বিশেষকৈ কৰ্মতাৰ ওপৰত মই বিশেষ বহুত কাম কৰি আছোঁ, কিতাপ লিখিছোঁ, এতিয়া কিতাপ প্ৰকাশ পাবৰ লগতে আৰু মই গোটেই অসমখন সিঙৰ তেওঁ বিভিন্ন অনুষ্ঠানবিলাক পাতে, তেওঁ লৈ পেলাই সেই অনুষ্ঠানবিলাকত গৈ মই সহযোগ কৰোঁ আৰু 2019 চনৰ 2 অক্টোবৰত গৈ মই কলাগাঁৱত, বিশেষকৈ মঙলদৈ কলাগাঁৱত গৈ পেলাই গান্ধীজীৰ মূৰ্তি উন্মোচন কৰিছোঁ ইত্যাদি এনেকুৱা কৰ্মবিলাকতে মই ব্যস্ত হৈ আছোঁ। ভাল লাগে, ৰাইজে বহুতে শ্ৰদ্ধা কৰে কৰ্মক, সেইটোৱে মোৰ গৌৰৱ। গতিকে আৰু মই পাছত ক'বলগীয়া হ'লে বহুত বাহুল্যকে মই মোৰ ভাৱবিলাক প্ৰকাশ কৰিম আৰু মই এইবিলাক কৰিয়ে বৰ সুখী হৈছোঁ। যিসকল ব্যক্তি মোৰ ঘৰলৈ আহে তেখেতসকলৰ আশীৰ্বাদেই মোৰ জীৱনৰ আয়ুস বঢ়াৰ এটা পদ্ধতি হৈ পৰিছে। গতিকে মই বৰ সুখী হওঁ, ভাল লাগে, বহুত ৰকমৰ মানুহক মই এইখন ঘৰত পাইছোঁ আৰু এনেকৈয়ে দিনবিলাক অতিবাহিত কৰি মোৰ এতিয়া বয়স প্ৰায় 82 বছৰেই হ'ল। 82 বছৰ গৈ আৰু মোৰ ৰাজনীতিৰ লগতো কোনো সম্পৰ্ক নাই। মই এনেকৈয়ে নিৰপেক্ষভাৱেই মই জীৱনটো কটাই আছোঁ। পাছে পৰে বহুতখিনি কথা ক'বলগীয়া হ'লে মই ক'ম, সেইখিনিতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় বন্ধুসকল, এখেতৰ শাৰীৰিক বৰ অক্ষম। তেখেতে নোৱাৰাতহে দুই এষাৰ ব্যাখ্যা কৰিলে আৰু শ্বহীদ কনকলতাৰ ব্যাখ্যা দিনটো কৰিও শেষ নহয়। তথাপিতো আমি যিহেতুকে তেখেতৰ মৃত্যুৰ সময়ত বয়স কিমান আছিল খুৰা? 18 বছৰ বয়সত তেখেত মৃত্যু হৈছিল। তেখেতে 18 বছৰ বয়সতেই মানে ব্ৰিটিছক খেদিবৰ কাৰণে যুঁজ জাৰ কৰিছিলে, কষ্ট কৰি নিজৰ প্ৰাণ পৰ্যন্ত ত্যাগ কৰিলে। সেইগৰাকী কনকলতা, যিগৰাকী কনকলতা গহপুৰ পৰিচিত, গহপুৰ বৰঙাবাৰীৰ স্থান এতিয়াও অল অসম তথা ভাৰতত জিলিকি আছে আমাৰ শ্বহীদ কনকলতা জেঠাইৰ কাৰণত। হেল্ল' ফ্ৰেণ্ড, এইটোৱে হ'ল শ্বহীদ কনকলতাৰ জেঠাইৰ ঘৰ। ইয়াতে তেখেত জন্মগ্ৰহণ কৰিছিলে আৰু ইয়াৰ পৰাই তেখেতে মানে স্কুলো পঢ়িছিলে। এখেতে আন্দোলনো কৰিছিলে, ব্ৰিটিছক লগত সমানে যুঁজ কৰি খেদিবলৈ প্ৰয়াস কৰিছিলে আৰু এইখন ঘৰৰ পৰা জন্ম হৈ কনকলতা শ্বহীদ হ'লগৈ। তেখেতৰ বিষয়লৈ জানিবলৈ বহুত বাকী থাকিল, তথাপিতো আমি নোৱাৰিলোঁ সবিশেষ জানিবলৈ। ইয়াতে কৈ আমি ভিডিঅ'টো সামৰিলোঁ। ভিডিঅ'টো সামৰাৰ আগত এটা কথা কৈ দিওঁ, শ্বহীদ কনকলতাৰ কাৰণত ভিডিঅ'টো লাইক দিব, ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।